নমস্কাৰ, মোৰ ইউটিউব চেনেল পূৰ্ণিমা গোস্বামী বৰঠাকুৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া হৈছে ৰাসৰ বতৰ আৰু মই ৰাস চাম বুলি ভাবিয়ে ঘৰলৈ আহিছিলোঁ। আৰু বামুণপুখুৰীৰ ৰাস আপোনালোকে শুনিছেই চাগে, খুব ধুনীয়া হয়। আৰু এয়া প্ৰথম গেটখনৰ পৰা সোমাই আহি এয়া মানুহৰ ভিৰ, বহুত মানুহ গোট খাইছিলে। মই গৈছিলোঁ দ্বিতীয় দিনাখন, প্ৰথম দিনাখন মই আহিব পৰা নাছিলোঁ। এয়া মানুহখিনি দেখুৱাই দিছোঁ। আৰু সৌভাগ্যৰ কথা, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াও আহিছিলে, আহি এয়া ভাষণ দিছে। তেখেতৰ আমাৰ গৌৰৱ উজ্জ্বল বামুণপুখুৰী মঞ্চত এয়া বহুত ভাল লাগিলে। আজি 8 বছৰৰ মূৰত ৰাস দেখিবলৈ পালোঁ। আৰু ছোৱালীজনীয়েতো ৰাস মানে দেখিয়ে পোৱা নাই জন্মৰ পৰা, এইবাৰ প্ৰথম দেখিবলৈ পালে। দেখুৱাবলৈ পাই মোৰ ভাল লাগিছে, তাইও খুব ভাল পালে। প্ৰথম দিনা ৰাসৰ বিশেষ আকৰ্ষণ আছিল আমাৰ সকলোৰে মৰমৰ অভিনেত্ৰী প্ৰিয়ম পল্লৱী আহিছিল। প্ৰিয়ম পল্লৱীয়ে দৈৱকী লৈছিলে, লগত ভিগু কাশ্যপো আহিছিল, কিন্তু মোৰ দেখাৰ সৌভাগ্য নহ'ল। মই দ্বিতীয় দিনাখনে আহিব পাৰিলোঁ। দ্বিতীয় দিনাখন মই আমাৰ ওচৰৰে বা এজনীক লগ পালোঁ, ৰশ্মিতা বা। বহুত বছৰৰ মূৰত বাক দেখিলোঁ, লগ পালোঁ, কথা পাতিলোঁ, ভাল লাগিলে ইমান বছৰৰ মূৰত লগ পাই।
শানুল এটি করি সকলো প্ৰয়াস মোৰ ব্যৰ্থ হৈ গ'ল নোৱাৰিলো তথাপিও গঢ়িব শত্ৰু অহৰ্নিশে চিন্তাই মোক কৰিছে ব্যাকুল মস্তিষ্কলৈ জাগ্ৰত ৰজনী মই কৰিলো যাপন ধুমুহাই মোৰ পাছে পাছে কৰিছে ধাৱন ভিডিঅ'টো মই অলপকৈ কৰি আপোনালোকক এডিটিং কৰি দেখুৱাবলৈ চেষ্টা কৰিলোঁ যাতে আপোনালোকে যিসকলে মানে ৰাস দেখা নাই বা চাবলৈ সৌভাগ্য হোৱা নাই সেইসকলে যাতে অলপ হ'লেও চাব পাৰে সেয়ে মই অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব চাই কেনেকুৱা লাগিলে বাকী মই কৈছোঁ এইটো ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ অন্য এটা ভিডিঅ'ত লগ পাম